ৰাইজ এই অসম আৰোগ্য নিধিত মোৰ ফালৰ পৰা কিবা এটা দান কৰিলোঁ, ডনেশ্যন কৰিলোঁ। আপোনালোকেও কৰক। নাভাবিব যে এইটো চৰকাৰক দিছোঁ, এইটো হিউমেনিটিক দিয়া বুলি ভাবক। হিউমেনিটিৰ আপোনালোকে কণ্ট্ৰিবিউশ্যন কৰা বুলি ভাবক। আৰু মানে নিজৰ মনত একো নিগেটিভিটি নাৰাখি পেলাই দান কৰিব। মানে ক'ত যাব পইচাটো, কি হ'ব কি নহ'ব। আমাৰ HBS ছাৰে যিখিনি কৰি আছে আমাৰ কাৰণে বহুতে শলাগিবলগীয়া। চ' তেওঁক যাতে আমি হেল্প কৰিব পাৰোঁ সেইকাৰণে আমি দান কৰিছোঁ। আজিতো দুপৰীয়াটো দেখিছে 7,213 যিমানখিনি মানুহৰ ডাটা দিছে সেইখিনি মানুহে দান কৰিছে আৰু এখন হস্পিটেলৰ পইচা হৈ গৈছে ইতিমধ্যে। আৰু হস্পিটেল যাতে হয় সেইকাৰণে আমি দান কৰিব লাগে। আৰু যিহেতুকে আমাৰ অসমত দেৰিকৈ আমাৰ পজিটিভ কেছ অহা ষ্টাৰ্ট হৈছে, চ' এইটো একৰ্ডিং টু HBS ছাৰ, একৰ্ডিং টু চায়েন্স, এইটো অলপ দেৰিলৈকে দীঘলীয়া হ'ব প্ৰচেছটো, দিৱালীলৈকে যাব পাৰে। চ' তেতিয়ালৈকে যাতে আমি প্ৰিপেয়াৰ থাকোঁ, তেতিয়ালৈকে যাতে আমাৰ হস্পিটেল ষ্টাফ, আমাৰ হস্পিটেলৰ ডক্টৰ, নাৰ্ছ গোটেইখিনি মানুহে যাতে পাৰ্চনেল প্ৰটেক্টিভ ইকুইপমেণ্টছ পায়, তাৰে কাৰণে এইখিনি পইচাটো। সমালোচনা যাতে এতিয়া কোনেও কাকো নকৰে আৰু চৰকাৰক যাতে সহায় কৰে, ডনেশ্যনেদি হওক যিয়ে নহওক। আৰু কালিৰ কথাটো, কালি মোদীজী যিটো কৈছে যে লাইট বন্ধ কৰিব দিছে 9 মিনিটৰ কাৰণে, কেণ্ডেল জ্বলাব দিছে। আমিতো সেনেকুৱা বহুত দিন কৰিছোঁ। লাইটটো বন্ধ আমি নিজৰ কাৰণে কৰোঁ। নিজৰ কাৰণে কেতিয়াবা এই লাইটৰ বিল উঠিছে, লাইটটো ৰুমৰ লাইটটো বন্ধ কৰি দে, বহুত বিল আহিছে, এইটো মাহৰ বন্ধ কৰি দিয়ে, সেনেকৈতো বহুত বন্ধ কৰিছোঁ আমি। বহুত কেণ্ডেলতো আমাৰ থকা মানে অভ্যাস আছে। কিন্তু যিহেতুকে তেওঁ কৈছে যে 9 মিনিটৰ কাৰণে বন্ধ কৰিব লাগে, চ' আমি কৰি চাওক। এইটো যিহেতুকে কৈছে ডক্টৰ, আমাৰ নাৰ্ছ, ফ্ৰণ্টলাইন যিখিনি আমাৰ ৱৰ্কাৰ আছে সেইখিনিৰ কাৰণে কৰাৰ কাৰণে আমি কৰি চাওক। কিজানি এইটো আমাৰ কিবা পজিটিভ ফিডবেক দিয়ে। আৰু সেইটোক লৈ পেলাই যাতে এইটো চিন্তা নকৰে যে কি হ'ব 9 মিনিট বন্ধ কৰিলে, কিবা চাইন্স আছে নেকি, চাইন্সৰ কথা ভাবিব নালাগে। যিহেতুকে আমাৰ প্ৰধানমন্ত্ৰীয়ে যিজন মানুহে 130 crore পপুলেশ্যন চম্ভালি আছে, তেখেতে যিহেতুকে আমাক কৈছে, ইয়াৰ আগৰ বাৰো কৈছিলে, আমি ফ'ল' কৰিছিলোঁ। অলপ মানে অসুবিধা হৈছিল যদিও আমি ফ'ল' কৰিছিলোঁ, এইবাৰ ভালকৈ ফ'ল' কৰিব পাৰিম। আৰু সেইটো কৰাৰ বিনিময়ত আৰু এটা কথা কওঁ, সেইটো কৰাৰ বিনিময়ত আমাৰ ফৰ এক্সাম্পল কোনোবা মানুহে মানে ডনেশ্যন কৰিব নোৱাৰিলেও, প্ৰাইম মিনিষ্টাৰ ৰিলিফ ফাণ্ড হওক বা ষ্টেট ফাণ্ড হওক, ডনেট কৰিব নোৱাৰিলেও সেই যে 9 মিনিট আমি লাইট বন্ধ কৰিম, সেই 9 মিনিট লাইট বন্ধ কৰাটো এটা ছেভিংছ। সেই 9 মিনিট লাইট বন্ধ কৰাটো এটা ডনেশ্যন আমি যিটো চৰকাৰক দিম। আৰু আজি এইটো পাৱাৰ গ্ৰিড মিনিষ্ট্ৰী সেইটো আমাক স্পষ্টীকৰণ দিছে, নটিফিকেশ্যন আহিছে যে সেই 9 মিনিট বন্ধ কৰাৰ কাৰণে কিমানখিনি পাৱাৰ ছেভ হ'ল, কিমানখিনি ইলেক্ট্ৰিচিটি ছেভ হ'ল, গোটেইখিনি আমাক দিব। তাৰে উপৰি মই দেখিছোঁ টিভিত আজি অপজিশ্যন পাৰ্টিৰ মানুহে কৈ আছে যে আগৰ পৰা লকডাউন লাগিছিল, মাৰ্চৰ 1 তাৰিখৰ পৰা লকডাউন লাগিছিল, মাজতে কিয় দিলে, সেইকাৰণে স্প্ৰেড হ'ল বেছিকৈ। মই ক'ব খোজোঁ তেতিয়া মাৰ্চৰ 1 তাৰিখ 2 তাৰিখে তেতিয়ালৈকে দেখোন আমাৰ কথাই পতা যোৱা নাছিল যে কিবা লকডাউনৰ কথা আছে, কৰোণাৰ কথা আছে। চ' মই ভাবোঁ এইখিনি সময়ত যিকোনো ব্যক্তি হওক, অপজিশ্যন হওক, মানে জেনেৰেল পাব্লিক হওক, কোনো যাতে কাকো সমালোচনা নকৰে। যি কৰি আছে চৰকাৰে চব ঠিকে কৰি আছে, আমি যাতে তেওঁলোকক যাতে আমি ছাপোৰ্ট কৰোঁ। বাছ আজি মোৰ এইখিনিয়ে ক'ব লগা আছিল। নেক্সট টাইম লগ পাম।